So, yeah, it's a Papu Dekaraja. Suna, কি মাছ খাব পাইছো আমি হোৱা সব বদমাছ সাইলেন্ট হৈ গলি ऐसा बैलेंस ये बैलेंस দে ভ্যাকচিন ল'ব যাবা তাতো ইমান মেকআপ ষ্টাইল তো স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ব্লগলৈ তো আজিৰ ব্লগটো এনেকুৱা ধৰণৰ মানে আমি ভ্যাকচিন ল'বলৈ গৈ আছোঁ হা ভাৰতীয় নাগৰিক হিচাপে মই এটা ড'জো এতিয়ালৈকে লোৱা নাই এইটো ফাৰ্ষ্ট ড'জ হ'ব মোৰ তাৰপিছত অনলি ভেকচিনেশ্যন নহয় বাকী কিছুমান ঠাই ঘূৰিম ওচৰে পাজৰে সেইখিনিও দেখাম আহা নিচিনা তো সেইখিনিও দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তো এতিয়া ৱেইট কৰি আছোঁ মানুহজনীলৈ নাই খবৰ নাই তো যি কি হওক ভেকচিনটো লৈ আহোঁ তাৰপিছত আপোনালোকক ওচৰে পাজৰে কিছুমান ঠাই ঘূৰিম সেইখিনিও দেখাবলৈ চেষ্টা কৰিম দিয়া মোৰ কাৰ্ড তো এতিয়া উভতি আছোঁ ঘৰলৈ তো ঘৰলৈ যাওঁ এতিয়ালৈকে বৰ্তমান একো হোৱা নাই না বিষাইছে নে কিবা হৈছে একো হোৱা নাই তো চাওঁ তাৰপিছত আৰু ওলাই আহিম এইখিনি ঠাইখিনি মৰি কলং বুলি কোৱা হয় আমাৰ পৰা অলপ গ'লে পায় এখন কলং নদী যিখন হয় সেইখনৰে এটা অংশ তো ইয়াতে লগৰ কেইটাই মাছ ধৰি থকা দেখি নামি গ'ল তো নামিয়া তো কিবা শাক টাক ধৰিবি ব্লগত দিম এইটো ব্লগত দিবি কিবা এটা বান্ধি মাছ এইটো থাকিলো এইটো বান্ধি দিয়া মানে এই তোমাত মাছ থাকে এই ওজন হ'ব কাৰণে মানে মালটো ড্ৰপ কৰি দিয়া খাব নামিয়া তো বহুত মাছ পালো আমি শুনা কি মাছ খাব পাইছো আমি হোৱা সব বদমাছ মজা শুনা তিমি ধৰ তিমি 10 টকাই আছে মোৰ তাত নেকি
এনেকুৱা যিবিলাক চিনেৰী হয় মোৰ বহুতেই প্ৰিয় তো এখন নাও এবাৰ উঠিব পৰা হয় ভাল লাগিলে তো একচুৱেলি ডাঙৰ ডাঙৰ যিবিলাক জাল আপোনালোকে দেখিছে মই নাম নাজানো এই জালটো কি বুলি কয় সেই জালবিলাক মানে পাতি তাতে তেওঁলোকে এইবিলাক হেৰি কৰি আছে ঠিক কৰি আছে মানে মাছ ধৰিবৰ কাৰণে ছেটিং কৰি আছে না তই বোলে তাক বোলে থেংক ইউটো দি পেলাই থৈ দিয়ে তাক তই বোলে মানা কৰি থৈছা মেছেজ নকৰিবি পাপুৰ লগত সাইলেন্ট হৈ গলি তো এইটো এটা নামঘৰ অলপ ডাঙৰ নামঘৰ ভাল লাগে আৰু এইটো হৈছে আমাৰ গাঁৱৰ মছজিদটো বহুত ডাঙৰ মছজিদ হয় এৰিয়াটোৰ ভিতৰতে আৰু এই ৰাস্তাটো দি আপোনালোকে ক'লে এখন মৰিগাঁও ষ্টেডিয়াম হয় সৰু ষ্টেডিয়াম বহুতে সৰু ষ্টেডিয়াম কিন্তু এতিয়া লাহে লাহে কাম চলি আছে ডাঙৰ কৰিবলৈ আগতে মানুহ বহিবলৈ এটা ছাইডতে মানে চিটিং কেপাচিটি আছিলে তাত এতিয়া বহুত ছাইডত কৰা হৈ আছে লাহে লাহে আৰু এটা ইনডোৰ গেমিঙৰ কাৰণেও এটা ডাঙৰকৈ এটা ইনডোৰ ষ্টেডিয়াম বনোৱা হৈছে ভিতৰৰ ছাইডে তো সেই ঘৰটো আপোনালোকে দেখিবলৈ পাইছে চাগে আৰু এইখন মেইন গেট কিন্তু বৰ্তমান যিহেতু মেৰামতি চলি আছে গেটৰ তেনেকুৱা অৱস্থা ভাল নহয় তো এইবিলাক বন্ধৰ কাৰণে কামবিলাক ৰৈ আছে নহ'লে ইমান দিনত কমপ্লিট হৈ গ'ল হয় তাৰপিছত তাৰ পৰা আহি আমাৰ গাঁৱৰে এখন পথাৰ হয় এই পথাৰখনত আমি নামিলোঁ আমি হাৰা পথাৰ বুলি কয় আমাৰ এইখিনি বহুত ধুনীয়া এতিয়া বৰ্তমান পূৰা গ্ৰীনেৰী ভৰি আছে যিহেতু বাৰিষা ছিজন আৰু খেতি অঁ বোকা লগোৱাকৈ আমি আছোঁ বোকা ই বোলে কিবা এটা ৰীল বনায় তো সেইকাৰণে আমি আহিলোঁ তো তাৰ লগৰ এটাৰ কিবা এটা গান ৰিলিজ হৈ আছে তাত এটা ৰীল বনাব লগা আছিলে তো সেইবাবে আমি আহিলোঁ মাটিখিনি পানীত দি দিয়াৰ লগতে বোকা ঠিক আছে ঠিক আছে ঠিক আছে ইমানো বোকা নালাগে আৰু সি খাইছি নেকি পথাৰ খোৱা নাই নহয় খেতিয়ে কৈছা ইমান বোকাটো নালাগে ন বহিম এইটো কৈ লওঁ দুটা আছে ন যাম হা ऐसा बैलेंस ये बैलेंस তো সেইবিলাক কামো তো এইখিনি ভইচ অভাৰে দি আছোঁ মই এই ভিডিঅ'টোত প্ৰায়খিনি তো বৰ্তমানলৈ একো হোৱা নাই ভেকচিন লৈ পেলাই পূৰা ষ্ট্ৰং শক্তিশালী হৈ আছোঁ মই তো এতিয়া ঘৰলৈ উভতি যাওঁ আশা কৰোঁ একো নহয়ো লগা নাই তেনেকুৱা যে কিবা হ'ব The next day. হুই গাটো বেয়া লাগছে আৰু হ'ল ফাইনেলি হ'লো নাকাম বকতে বোলে অবকত সেইটো কিমান হ'ব মেকুৰী নেকি তো বৰ্তমান নেক্সট ডে পৰিলে আৰু ইয়াত চলি আছে ডাবিঙৰ কাম এখন শ্বৰ্ট ফিল্ম ওলাই আছে কাৰ ওলাই আছে সেইটো আপোনালোকে গম পাব ডাবিঙৰ কাম চলি আছে বৰ্তমান আমাৰ এখেতকতো চিনি পায় আপোনালোকে আজি যাওক মই মোৰ আগৰ ভিডিঅ'টো দেখাইছোঁ তো সেইখনত সিও আছে এজ এ গুণ্ডা বুলি তো তাৰে ডাবিং চলি আছে গাড়ীৰ ভিতৰত এচি বন্ধ গ্লাছো উঠোৱা আছে গৰমত সিজি ডাবিং চলি আছে আৰু সেই লগত থকা ব্যক্তিজন কোন হয়তো বহুতে ধৰিব পাৰিছে বৰ্তমান কিন্তু যদি পাৰা নাই ভিডিঅ'টো চাই থাকক আপোনালোকে গম পাব যে তেখেত কোন হয়
সবটো কাটা ইটো সব কৈছে তথাপি নি খুদিবা অৱস্থা ইমানটা ভাল নহয় তো আজি এজন বিশেষ অতিথি বুলিয়ে ক'ব লাগিব আমি লগ পালো আপোনালোকে সকলোৱে চিনিয়ে পাব তো ওচৰৰ পৰা মই দেখাই দিছো পাপু ডেকাৰজা নমস্কাৰ মেক্সিমাম বহুতে চিনি পায় তেখেতক আৰু পাপুৰ যিটো চেনেল হয় অনলি অসমত বুলিয়ে নহয় বহুত সকলো ঠাইতে মানে আপোনালোকে মই যিমান দূৰ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছো বহুত গানত বা বহুত অনলি অসমীয়া গান বুলি নহয় বহুতত মই তেওঁলোকক বহুত চান্সো দিছে অলপ এন্ধাৰ হৈ আছে কেনেকৈ কওঁ অ'কে ঠিকে আছে চ' এয়া হৈছে পাপু ডেকাৰজা মই বহুত দিনৰ পৰা লগ পাম বুলি ভাবি আছিলো কিন্তু মানে হয় তেনেকে চান্স পোৱা নাছিলো আজি সেই সৌভাগ্যকণ মোৰ হ'ল তেখেতক লগ পোৱা বহুত ভাল লাগিল আমাৰ ইয়াৰে হয় মৰিগাঁৱৰে এতিয়া এটা বিশেষ কামৰ সূত্ৰে আহিছিলে মানে এখন শ্বৰ্ট ফিল্ম যিহেতু পাপুৰ চেনেলটো আপোনালোকে যদি ফ'ল' কৰি আছে চাই আছে গম পাব শ্বৰ্ট ফিল্মবিলাক অতি মানে সোনকালে তেওঁলোকে কম ডিউৰেশ্যনৰ মূৰে এখন শ্বৰ্ট ফিল্ম দিয়ে ঠিক আছে কভাৰ চং দিয়ে ত' বৰ্তমান শ্বৰ্ট ফিল্ম তেওঁ আপলোড কৰি আছে চেনেলত আৰু এতিয়া আৰু এখন ইণ্টাৰেষ্টিং শ্বৰ্ট ফিল্ম আহি আছে পাহৰিব নোৱাৰো তোক ৰাইট ত' এই শ্বৰ্ট ফিল্মখনৰ অলপ ডাবিং বাকী আছিলে সেই ডাবিঙৰ কাৰণে তেখেত আহিছিলে ইয়াতে আমি বহিলো ইয়াতে লগ পালো ডাবিং কমপ্লিট হৈ গ'ল ত' এতিয়া খালি আমি ৱেইট কৰি আছো যে সেই সুযোগকণ কেতিয়া পাম এই শ্বৰ্ট ফিল্মখন চাব ত' সকলোৱে চাব আৰু 31 আগষ্টত দিম বুলি ভাবিছো ইমান দূৰ আগবাঢ়াই গৈ যদি কামবিলাক কমপ্লিট হৈ যায় 31 আগষ্টৰ আগত 31 আগষ্টতে পাব আৰু সন্ধিয়া আবেলি 4টা বা 5টা বজাত পাই যাব নিশ্চয় ট্ৰাই কৰা যাব যিমান সোনকালে পৰা যায় আপোনালোকৰ সেইখন আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ আৰু ছেকেণ্ড থিং হৈছে আমাৰ এখেতো আছে এখেতটো চিনি পায় দেখাইছে গুণ্ডা বাহিৰে বেলেগ ভাল নালাগে বোলে ঠিক আছে তো তেখেত আছে আৰু পাপুকটো সকলোৱে চিনি পায় আৰু মই জানো যে আপোনালোকে যিমান দূৰে চাই আছে যিমানখিনিয়ে চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিছে পাপুৰ চেনেলটো কিন্তু আৰু যদিও কৰা নাই মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাব আৰু যদি কৰা নাই তেনেহ'লে পাপ কৰিছে ছাবস্ক্ৰাইব কৰি ৰাখিব নহ'লে এইবিলাক ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকে মিছ কৰিব ঠিক আছে আৰু বেলেগ একো নকওঁ তো পাপু যাব ওলাইছে তাৰ বেলেগ কিবা কামো আছে চ' চবকে বাই টাটা কৰ দিও চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ থেংক ইউ চোনা কিমান মাইলেজ দিয়ে বাইকখনে স্কুটিখন কচোন কিমান ঠিক আছে পাপু যাবা ময়ো গৈ থাকো দেৰি হৈছে ঠিক আছে আকৌ লগ পাম সঞ্জীৱক নাপাম চাগে লগ চ' গম পাম আজি ভিডিঅ'টো ইমান এটা ভাল হোৱা নাই বুলি আৰু ভিডিঅ'টো বহুত ছুটি হৈছে আজি ভিডিঅ'টো তো চাওঁ ইয়াৰ আগলৈ যদি কিবা ভাল ভিডিঅ' দিবলৈ পাৰোঁ চেষ্টা কৰিম মই কিন্তু আশা অলপমান কম আছে কাৰণ বেছি দিন মই নাই আপোনালোকৰ লাষ্ট ভিডিঅ'টোত মই কৈছিলোঁৱে তো চাওঁ চেষ্টা কৰি পেলাই যদি পাৰোঁ আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম তেনেকৈ বিশেষ দূৰলৈ যোৱা হোৱা নাই বা কাৰণে মানে ভাল ভিডিঅ' আপোনালোকক দিব পৰা নাই তো ওচৰে পাজৰে যিবিলাক ঠাই আছে সেইখিনিকে আপোনালোকক অলপ দেখালোঁ তো যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কি বেয়া পাইছে বা কি ভাল পাইছে এইটো কমেণ্টত জনাবলৈ নাপাহৰিব চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই অল ছিলেক্ট কৰি ল'ব তেনেহ'লে আৰু বিশেষ ক'বলগীয়া একো নাই তো ধন্যবাদ চেনেলটো আপোনালোকে চাই থকাৰ বাবে আৰু আগলৈ চাই থাকিবলৈ আশা থাকিল তেনেহ'লে আজিলৈ বাই টাটা চি ইউ আস্তা ভিষ্টা বাই